morning guys. সকলোৱে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। অঞ্জলি নাথৰ 78 সকলোৱে চাই থাকিব আৰু লগতে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আজি মই আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছো। ভিডিঅ'টো আমি গৈ আছো গুৱাহাটী সৰুসজাই ষ্টেডিয়াম। সো বিশ্ব ৰেকৰ্ডৰ কাৰণে আমি বিহুৰ বাবে গৈ আছো আৰু আমি ক'ৰ পৰা কেনেকৈ যাওঁ আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে চাই গৈ থাকক আৰু নতুনকৈ অহা লোকসকলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু আপোনালোকে মোৰ নতুন চেনেলটো বহুতখিনি মৰম দিছে, আগলৈও এনেকৈ মৰম দি যাওক, তাৰ বাবে আপোনালোকৰ ওচৰত মই বহুত কৃতজ্ঞতা জনালোঁ। এনেকৈ ভাল লাগিছে, মৰম চেনেহ তেনেকৈ মোক দি যাওক, কাৰণ ময়ো উঠি অহা ছোৱালী। আপোনালোকৰ মৰম আশীৰ্বাদ পালে কিজানি ময়ো অকণমান আগুৱাই যাব পাৰোঁ। চ' আগতে যিটো চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইবাৰে নাছিলে, সেইটো চেনেলটো এতিয়া আপোনালোকে ইমানখিনিয়ে মৰম দিছে যে মই ভাল লাগিছে, মানে কিবা এটা মোৰ মানে ভাল লাগি গ'ল। চ' সেইটো কাৰণে ভিডিঅ'টো চাই যাব। মই তেনেকৈ বনাই মেলি এতিয়া চাহকাপ খাম আৰু লাহে লাহে পেকিং কৰিম। তাৰপিছতে মই ৰেডি হ'ম আৰু সৰুসজাই যাবৰ কাৰণে। এতিয়া চাহ বাকিলোঁ, চাহকাপ ধুনীয়াকৈ খাম। খাইলৈ আপোনাৰ কিমান নীলাখন নাছিলে ন, আমি গৈ আছোঁ এতিয়া বৰ্তমান মৰিগাঁৱৰ পৰা আমি যাম গুৱাহাটী সৰুসজাই আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। এইবিলাক আমাৰ লগৰ সেইজনীও ব্লগ বনাই আছে, তাই ইউটিউব চেনেলটো আপোনালোকে চাব, সাবস্ক্ৰাইব কৰি দিব। নামটো কি? তিতাস লোকেল ব্লগ। মই নকৰোঁ। লগৰ হয় এইবিলাক নাই হয় ৰ ভালকৈ দি ভালকৈ দিবা দিছে। চাই থাকিব আপোনালোকে। নমস্কাৰ, শুনা নাই? গাইছ, আমি ৰাতিৰ ডিনাৰ কৰি মেলি ইয়াতে আৰু বহি আছোঁ আৰু ৰিলছ বনাই আছে দেই গাইছ। এজনীয়ে কিবা এটা ক'ব, আপোনালোকে মন দি শুনিব দেই। দিয়া কোৱা। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কলটো হল্ডত থৈছে, অনুগ্ৰহ কৰি লাইনতে থাকক। নহয়, তামিলটো কোৱা। तुम्हें जो व्यक्ति को कॉल करे सर वो तमा व्यस्त है, कृपया किसी संपर्क पर सदा प्रयास करें। हिंदीটো কৈ দিয়া।
দিনডাল বহুত ৰ'দত নাচি থাকিব লগা হৈছে আৰু বহুত ভাগৰো লাগিছে। আমাক ধুনীয়াকৈ ৰুম দি দিছে বাৰু, হোটেল হয়, চ' বহুত ভাগৰ লাগিছে, টোপনিও ধৰিছে। উপায় নাই, ইমানেই ট্ৰেফিক জাম একদম বহুত ৰাতি আহি পালোঁ। এতিয়া বৰ্তমান কেইটা বাজিল 12:16। ত' ৰাতিয়ে বনাই দিলোঁ আৰু, কাৰণ তাতে মোবাইল চোবাইল লৈ থাকিব নিদিয়েতো, বহুত ষ্ট্ৰিকত ৰখাইছে আমাক। ত' ভাল লাগিছে আহি, লগতে আজি মামাকো লগ পালোঁ, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকেও মোৰ ব্লগটো চাব। আৰু আমাৰ হাতত আছে দুদিন, কাইলৈ হৈছে 13 তাৰিখ, তাৰপিছত 14 এপ্ৰিলৰ দিনাখন, গৰু বিহুৰ দিনাখন আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ। চ' আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদেই আমাৰ বাবে বহুত যথেষ্ট। চ' আশীৰ্বাদ কৰিব, আমি যাতে অসমৰ মান সন্মানখিনি যাতে আমি ৰাখিব পাৰোঁ। ত' এতিয়া আজিলৈ মানে ব্লগটো শেষ হোৱা নাই, ত' আপোনালোকক দেখাই যাম। এতিয়া 14 এপ্ৰিললৈকে আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো, আৰু কেনে পালে জনাব। লগতে নতুনকৈ অহা লোকসকলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। এতিয়া আমি শুম, খাব লাগিছে, টোপনি ধৰিছে। চ' এতিয়া শুম, আকৌ কাইলৈ আপোনালোকৰ মৰ্ণিঙৰ পৰা আকৌ ষ্টাৰ্ট কৰিম, মানে একেখিনিয়ে। কাইলৈ কোনোবা আহিব বোলে চাবলৈ, সেইটো কাৰণে কাইলৈ আৰু পৰহিলৈতো বহুত স্পেচিয়েলি হয়। আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো। এতিয়া মই থৈছোঁ আৰু কাইলৈ আৰু মৰ্ণিঙৰ পৰা আপোনালোক দেখাই যাম। বাই গাইজ। আমি গৈ আছোঁ এতিয়া আমাৰ জেগালৈ। চ' আপোনালোকে ভিডিঅ'টো চাই যাব, আৰু আপোনালোকক মই দেখাইছোঁ। বহুত ৰ'দৰ কাৰণে একদম কিবা এটা ল'ব লগা হৈছে। ফটো উঠা মুচন বা তই কি কৰি আছ? নাহৰু ফুলিলে পাহাৰী কপ
কিবা ক'ব জনা নাই তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব কাৰণ নতুন হয় মই ইমান এক্সপিৰিয়েঞ্চ নাই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু এতিয়া আমি এয়া বেডিং পত্ৰ লৈ আমি গৈ আছোঁ ভারে রহনিয়া গাভরু রসকি যৌবনে আতরু আমি ভারে রহনিয়া গাভরু রসকি যৌবনে আতরু গেছে পতা বেরি দিঙিত পিন্ধা দেখি সানে নাই থর লাগি সাসাই হিপাকে সুসুক সামা